নমস্কাৰ, মই আজি আপোনালোকক এগ ৰোল বনাই দেখুৱাম। বৰষুণৰ দিন ভজা বস্তু হ'লে অলপ ভাল লাগে খাবলৈ। মই ময়দা এক বাটি লৈ মলাম কৰি থৈ দিছিলোঁ মাখি পেলাই। কণীকেইটা ভাঙি ল'ম। কণীত মই অলপ নিমখ দিম। অলপ হালধি, অলপ গোলমৰিচৰ গুড়া, কণীখিনি ভালকৈ মাখি গেলি ল'ম। চামুচেৰে ভালকৈ গোলাব লাগিব কণীবিলাক। হৈ গৈছে। এতিয়া মই বেলনাত অলপ তেল মাখি ৰিফাইন অইল ময়দাখিনি ভালকৈ মলায়ম কৰি ল'ম। এগ ৰোল ভাল হ'বলৈ হ'লে ময়দাৰ ওপৰত নিৰ্ভৰ কৰে। মলায়মটো ভাল হ'ব লাগে, বেছি টানো হ'ব নালাগে, বেছি ঢিলাও হ'ব নালাগে। পাতলকৈ বনাম, ডাঙৰ ডাঙৰকৈ। আপোনালোকে দোকানৰ এগ ৰোল খায়, মইতো দোকানৰ এগ ৰোল নাখাওঁ, এইকাৰণে ঘৰতে বনাম আজি। চিম্পুলকৈ বনাম। পিঁয়াজ এটা সৰু সৰু টুকুৰা কৰি কাটি ল'ম। জ্বালা সৰু সৰু 4টামান, তিয়হ এটা আছে। তিয়হ খাবলৈ ভাল লাগে, অকল তিয়হই দিম, বেলেগ বস্তু নিদিম। আপোনালোকে বিভিন্ন ধৰণৰ চব্জি দি বনাব পাৰে। ভেজিটেবলটো বন্ধাকবি, গাজৰ, কেপচিকাম। মোৰ ঘৰত একো নাই, এইকাৰণে তিয়হ আছে, তিয়হ দিয়ে বনাম। কেৰাহীত টাৱাত মই অলপ ৰিফাইন অইল দিছোঁ। পিঁয়াজখিনি ভাজি ল'ম। কিয়নো পিঁয়াজবিলাক অলপ ভাজিব লাগিব, নহ'লে ভিতৰত দিলে কেঁচা কেঁচা লাগিব, খাবলৈ ভাল নালাগিব। জিৰাৰ গুড়ি অকণমান দিলোঁ। এতিয়া ভালকৈ অলপ ভাজি ল'ম, বেছি ভাজিব নালাগে। পিঁয়াজখিনি ভজা হৈ গ'ল মোৰ। টাৱাত ৰিফাইন অইল অলপ দিম। ময়দাৰ ৰুটিবিলাক ভাজিম এখন এখনকৈ। ভিডিঅ'টো আপোনালোকে ভালকৈ চাব। কণী লৈছোঁ মই 4টা কণী। কণীত একো দিয়া নাই, অলপ নিমখ আৰু অলপ হালধি দিছোঁ।
ৰুটিৰ ওপৰত মই কণী দিম অলপ অলপকৈ। দি এগ ৰ'ল বনাম মই। বহুত বছৰ আগতে মই বিয়াৰ পিছত এগ ৰ'ল খাইছিলোঁ। মোৰ হাজবেণ্ডে মেলাত লৈ গৈছিলে, এগ ৰ'ল খুৱাইছিলে। এখন 10 টকাকৈ আছিলে। এগ ৰ'লটো খাই ভাল লগা নাই। এতিয়া মই ঘৰতে বনাম, চাওঁ কেনেকুৱা হয় মোৰ এগ ৰ'লটো সোৱাদ। দোকানৰ এগ ৰ'লতকৈ ঘৰত বনাই খাব বহুত ভাল লাগিব। হাঁহৰ কণীত বনাই আছোঁ মই। ওপৰত ভজা পিঁয়াজখিনি জ্বালা অলপ অলপ দিম। ইয়াতে তিয়ঁহ আছে, এটা তিয়ঁহ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ, নিমখ দি সানি থৈ দিছিলোঁ। থোৱাৰ পিছত নৰম হৈছে। ভিতৰত দিম, দি কেনে ওলটাই এনেকৈ ভাজিম। বৰষুণৰ দিন, ল'ৰাই এগ ৰ'ল খাব খুজিছে, সেইকাৰণে বনাই আছোঁ। ভাজা বস্তু হ'লে ভাল লাগে বৰষুণৰ দিনত। চবকেইটা এনেকৈ কণী ওপৰত দি দি ভাজিম। তিয়ঁহ দিম ওপৰত। भैया भैया आप खाने के लिए रेडी है ना? আপোনালোকে ৰুটিবিলাক যিমান পাতলকৈ ল'ব সিমান ভাল লাগিব। বড়োলোকের বাড়ি যে মোটাকৈ বনালে নহ'ব। কামটো লৈ যাই দেখি থাকক। এতিয়া ভাজা হৈ গৈছে। কাগজত মহৰাই মহৰাই এনেকৈ খাব লাগিব। হৈ গৈছে, ধুনীয়া টেষ্ট গন্ধ ওলাইছে। ল'ৰাই খাই গৈছে, বহুত ভাল হৈছে দোকানতকৈ। আপোনালোকে এনেকৈ বনাই খাব আৰু মোক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।